নমস্কাৰ, মই এষ্ট্ৰলজাৰ ড.মঞ্জুশ্ৰীয়ে আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1946 শকাব্দৰ শাওণ মাহৰ 18 দিন, ইংৰাজী 3 আগষ্ট। আজিৰ দিনটোত তিথি হৈছে কৃষ্ণা চতুৰ্দশী তিথি। আজি সূৰ্য উদয় হ'ব 4:52:26। সূৰ্য অস্ত যাব 6:05:16। আজিৰ দিনটোত নক্ষত্ৰ পুনৰ্বসু নক্ষত্ৰ আৰু যিসকল জাতক জাতিকে আজি জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মিথুন ৰাশি বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱগণ বৰাহৰ অস্থি, মাহেন্দ্ৰ যোগ, অষ্টোত্তৰী চন্দ্ৰ, বিংশোত্তৰী বৃহস্পতি দশা। এইবাৰ ৰাশিফললৈ আহিছোঁ। এই ৰাশিফল ক'বলৈ লৈছোঁ প্ৰথমতে মেঘ ৰাশিৰে। ঘৰ, মাটি, ভূমি আদি অচল সম্পত্তিৰ কাম হাতত ল'লে সফলতা লাভ কৰিব। বিদ্যাৰ্থীয়ে পঢ়া শুনাত মনোযোগ বৃদ্ধি কৰিব। প্ৰেম প্ৰণয়ত সফল প্ৰাপ্তি হ'ব। আজি সৰু সুৰা ভ্ৰমণৰ আনন্দ লাভ কৰিব পাৰিব। আজিৰ বাবে শুভ ৰং নীলাবৰণ আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশি। চাকৰিয়ালৰ পদোন্নতি আৰু নিবনুৱা জাতকসকলৰ নতুন যোগাযোগৰ সম্ভাৱনা প্ৰবল। আজি মূল্যৱান বস্তু বা ঘৰ, মাটি আদি ক্ৰয় কৰিবলৈ আজি দিনটো শুভ ফল প্ৰাপ্তি কৰিবলৈ সক্ষম হ'ব। আজি এই ৰাশিৰ জাতক জাতিকা বা বিদ্যাৰ্থীসকলে ভাল ফল লাভ কৰিব। আজি দিনটোত শুভ ৰং হিচাপে ব্যৱহাৰ কৰিব সেউজীয়া ৰং আৰু শুভ সংখ্যা হিচাপে 5 সংখ্যাৰ ব্যৱহাৰ কৰিব। এইবাৰ মিথুন ৰাশি। স্পষ্ট কথাৰ বাবে অপূৰণীয় ক্ষতিৰ সম্ভাৱনা, সেয়েহে দিনটোত সতৰ্ক হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলে বাধাৰ মাজেৰে দিনটো অতিবাহিত কৰিব। আজি দাম্পত্য জীৱনত সুখ অনুভৱ কৰিব। সন্তানৰ প্ৰতি সুনজৰ দিব। আজিৰ বাবে শুভ ৰং ৰঙা আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি। সৰু সুৰা পৰিৱৰ্তনে আনন্দ প্ৰদান কৰিব। মধ্যস্থতা হিচাপে সফলতা লাভ কৰিব। কোনোবা আত্মীয়ৰ অশুভ সংবাদে মনোকষ্ট দিব পাৰে। দিনটোৰ শেষৰ ভাগত প্ৰেম প্ৰীতিত স্নেহপূৰ্ণ হ'ব। দিনটো আজি সহায়ৰ হাত আগবঢ়াই ৰাখিব। আজিৰ বাবে শুভ ৰং নীলা আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি। আৰ্থিক সমস্যা আঁতৰ হ'ব। হাতলৈ অহা ধনৰ সদ্ব্যৱহাৰ কৰিব। দাম্পত্যত মধ্যমীয়া, ৰাজনীতিত মজলীয়া দিন। সন্তানৰ বাবে সচেতন হৈ থাকিব। আজিৰ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশি। বিবাদ আদিৰ পৰা আঁতৰি থাকিব। বিদ্যান ব্যক্তিৰ দ্বাৰা উপকৃত হ'ব পাৰিব। সংগীত শিল্পীৰ বাবেও দিনটো শুভ হ'ব। আজিৰ বাবে দাম্পত্য ভ্ৰমণৰ সুযোগ বাঢ়িব। আজিৰ শুভ ৰং মুগা বৰণ, শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশি। আৰ্থিক অৱনতি মানসিক কষ্টৰ কাৰণ হ'ব। বন্ধু বান্ধৱৰ সহায় লাভ কৰিব পাৰিব। এলাহ বৰ্জন কৰি কৰ্মত মনোযোগ বৃদ্ধি কৰিব। বিদ্যান ব্যক্তিৰ সান্নিধ্য লাভ কৰিব। আজি শুভ ৰং নীলা, শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি। বিদ্যাত শুভ ফল লাভ কৰিব। স্বাধীন চেতিয়া। আজি এই ৰাশিৰ লোকসকলে বিশ্বাসঘাতকতাৰ বাবে উত্তেজিত হ'ব পাৰে, সেয়েহে নিজক আজি নিয়ন্ত্ৰণ কৰিব। আজিৰ বাবে শুভ ৰং বগা আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ ধনু ৰাশি। দাম্পত্য জীৱন আৰু প্ৰেম প্ৰীতিত শুভ ফল লাভ হ'ব। আজি প্ৰেমিক প্ৰেমিকাসকলে পৰস্পৰক বুজিবলৈ চেষ্টা কৰিব। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো বাধাপূৰ্ণ হ'ব। ব্যৱসায়ী লোকৰো দিনটো বাধাৰ মাজেৰে পাৰ হ'ব। আজিৰ বাবে শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি। সাহস মনোবল বৃদ্ধি হ'ব। সন্তানৰ অসুখে আমনি কৰিব। ৰাজনীতিৰ জড়িত লোকসকলৰ ভাল ফল লাভ হ'ব। প্ৰেমিক প্ৰেমিকাসকলে আজি কিছু নিজৰ গোপন কথা নিজৰ মনতে ৰাখিব আৰু মনোমালিন্যৰ পৰা আঁতৰ হৈ থাকিব। আজিৰ বাবে শুভ ৰং নীলাবৰণ, শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশি। উপস্থিত বুদ্ধি আজি ব্যৱহাৰ কৰিব। আজি উপস্থিত বুদ্ধিৰ বলত দিনটো সফলতাৰ ফালে আগুৱাই যাব। স্নায়ু সংক্ৰান্ত তথা হজমৰ গোলমাল আদিত ভুগিব পাৰে, সতৰ্ক হৈ থাকিব। আজি বিদ্যাৰ্থীসকলে বা উচ্চ বিদ্যাৰ বিদ্যাৰ্থীসকলে বিদ্যাত সৰু সুৰা ভ্ৰমণ আদিৰ সুফল লাভ কৰিব। আজিৰ শুভ ৰং শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা 9 প্ৰয়োগ কৰিব। এইবাৰ শেষত লৈছোঁ ৰাশিচক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা।
পাৰিবাৰিক মিলাপ্ৰীতি অটুট থাকিব আজি। সন্তানৰ দুশ্চিন্তাৰ অৱসান হ'ব। বিদেশ সম্পৰ্কীয় কামত লাভৱান হ'ব আজি। বিদ্যাৰ্থীৰ মিশ্ৰ ফল লাভ হ'ব। প্ৰেমতো আজি সৰু সুৰা আনন্দৰ সম্ভাৱনা প্ৰবল। আজিৰ বাবে শুভ ৰং মেৰুন আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল। শেষত সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।